हेलो गाइस, वेलकम टू माय यूट्यूब चैनल पद्म ब्लॉग्स। तो आज 15 আগষ্ট স্বাধীনতা দিৱস সকলোকে শুভেচ্ছা জনালোঁ। তো লগতে আজি 15 আগষ্টলৈ এটা সৰু ৰাইড যা বুলি ঘৰৰ পৰা ওলাইছোঁ। এয়া ঘৰৰ পৰা ওলাই গৈছোঁ মানে। তো ৰাস্তাটো বহুত বেয়া হৈ আছে, আজিও যাওঁচোন, অকণমান দূৰ ওলাই যাব লাগিব আৰু। তো চাই থাকোঁ ভিডিঅ'টো এনেকৈ। रास्ता बहुत बेया बहुत बेया कब और लगरजनक पुलिस पर लगरजनक मातिल हेरी हे देख गाँवले गई लगा लगरजनक खबर ओलाइছোঁ एजन देखिले। तो बोलक गई थको गाइस, चल बई हमारे যাব सिंगलो बई वाटरफल আছে बई আছে আৰু ডাঙৰ পালে বই টিভিত পাইছে নেকি লাউজা गई थोड़ा गाइस बोलक गई थको आपलोक देखा जाम। रास्ता देखिसे केनेকুৱা बेया रास्ता कब और सरकार निदिसे देखो सब पेलाइसिंग देख। तो आम इतना थका रास्ता पालोगी। आम गई थको आपलोक देखाम जगह जगह जाऊँ तार वाटरफल এটা গৈছে চাবলৈ লৈ যাম, আপোনালোকেও দেখাম, অলপ ফূৰ্তি কৰিম। रास्ता देखिए ना रास्ता देखिए ना अंधेरा रास्ता एडोखरते क्या बाकी सब भाले रास्ता जीवन कि आज आसे कल ना तो जी थको भालके থাকিব লাগে। सो जीवन फूर्ति কৰিব লাগে, एन्जय কৰিব লাগে। एन्जय কৰিলে আপোনাৰ যদি কিবা যদি বেমাৰ হৈ থাকে বেমাৰ ভাল হোৱাৰ চান্স থাকে। মানে আপুনি যদি ডিপ্ৰেশ্যনত যায় তেতিয়াহ'লে আপুনি ফূৰ্তি কৰিব লাগিব। আপোনাৰ বেলেগ দৰৱ খাই বা কিবা খাই আপুনি বেমাৰটো ভাল কৰিব নোৱাৰে। গতিকে মানে ফূৰ্তি কৰিব লাগে। ফূৰ্তিটো কৰিলে অলপ মানে ভালকৈ কৰিব লাগে। যি কি নহওক ফূৰ্তিটো আচলতে মানুহৰ জীৱনৰ এটা মেডিচিন, যিটো ক'বলৈ গ'লে আমি যিকোনো ক্ষেত্ৰত আমি কিছুমান বেমাৰৰ পৰা আমি বাচিবলৈ হ'লে আমি ফূৰ্তি কৰিব লাগিব। মই এইটো বস্তু মই নিজে প্ৰমাণিত কাৰণে আপোনালোকক ক'ব লগা হৈছে। তো ডিপ্ৰেশ্যনটো বেলেগ কথা, আপোনাৰ যদি বেলেগ যদি কিবা বেমাৰ হয়, যদি আপুনি ফূৰ্তি কৰি যদি মন মাৰি থাকে বেমাৰটো বেছি হ'বলৈ ধৰিব। গতিকে ফূৰ্তি কৰক, এনজয় কৰক, বেমাৰবোৰটো অট'মেটিক ভাল হৈ যাব। লগৰবোৰ একগোট হ'লোঁ, তো এতিয়া আমি যাওঁ ব'লক গাইছ। গোটেই লগৰখিনি পাই গ'লি আৰু দেই, এতিয়া ওলাইছোঁ আৰু গাইছ, ওলাই চাই থাকিব আৰু ভিডিঅ'টো। দেখোন থাক কিয় तो আমি লগৰখিনি গোটেইখিনি লগ পালোঁ। তো গৈ আছোঁ এতিয়া চাই থাকক আপোনালোকে ভিডিঅ'টো, যিমানটো দেখাব পাৰোঁ সিমানটো দেখাই যাম আপোনালোকক। তো আমি ক'ত গৈছোঁ এতিয়া বৰ্তমান আপোনালোকক কোৱাই নাই নহয়। তো আমি গৈ আছোঁ বৰ্তমান চৰাইদেউ ডিষ্ট্ৰিক্টৰ চিংলো ৱাটাৰফল। তো তাত গৈ আছোঁ আৰু তাতে আপোনালোকে এইটো ৱাটাৰফলটো আপোনালোকক দেখাম, আপোনালোকে চাব। তো বহুত ভাল বুলি কৈছে, তো সেইকাৰণে গৈছোঁ আমি। তো আপোনালোকে পাৰিলে তাত যাব, ফূৰ্তি কৰিব। বতৰটো যদি দেখোন বেয়াই কৰিছে, তো বৰষুণ দিব নেকি বুলি ভাবিছোঁ। বৰষুণ যদি দিয়ে নাই আৰু তো বৰষুণ নিদিয়েতো ভগৱানক প্ৰাৰ্থনা কৰিছোঁ। তো বৰষুণ নিদিলে হয় আৰু তো নহয় জানো, তেতিয়া আপোনালোকৰ ভিডিঅ' দেখাব পাৰিম ভালকৈ। হ'লেতো মোবাইল বেয়া হৈ যাব। তো এয়া এনেকৈ গৈ থাকোঁ। তো এনেকৈ গৈ মেলি আপোনালোক যিমানটো পাৰে দেখা যাব আৰু আপোনালোকে চাই যাব ভিডিঅ'টো। ফাইনেলি আমি এতিয়া আমাৰ মন্তব্যস্থান পাই গৈছোঁৱেই আৰু। তো বেছি দূৰ নাই। তো এইফালে বাগান এৰিয়া, চাহ বাগান আছে দুইফালে। তো বাগান এৰিয়া মাজে মাজে ৰাস্তা আছে। তো ৰাস্তাটোত গৈ আছোঁ, ৰাস্তাটো ভালেই বাৰু, বৰ বেয়াও নহয়। তো ইয়াৰ পৰা প্ৰায় 2-3 কিলোমিটাৰ যাব লাগিব। তো গৈ থাকোঁ আমি।
যিমানটো পাৰোঁ আপোনালোকক দেখাই যাম কৈছোঁৱেই আগতে আপোনালোকক যিমানটো পাৰোঁ দেখাই যাম বুলি তো চাই থাকক ভিডিঅ'টো আৰু ভিডিঅ'টো যদি চাই ভাল পায় আপোনালোকে কমেণ্ট কৰি জনাব আৰু দিবলৈ মই এতিয়া মানে আপোনাৰ সাহস পাম বনাবলৈ সাহস পাম তো আপোনালোকে মোৰ সাহস তো আপোনালোকে যিমানটো মোক সাহস দিব প্ৰেৰণা দিব তো সিমানটো মই ভিডিঅ' বনাবলৈ আগবাঢ়িব পাৰিম তো আৰু কি ক'ম আপোনালোকে সেইটোৱে ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকে মোক সাহস প্ৰেৰণা আপোনাক গোটেইকেইটা যেন দিয়ে তাৰে কামনা কৰোঁ আপোনালোকৰ ওপৰত তো সেইটোক লৈ আপোনালোকক লৈ মানে মই জীৱনটো এনেদৰে আগবাঢ়িব বিচাৰিছোঁ হাই হাই এতিয়াও খোজকাঢ়িব লাগিব ইমানটো কি যে হ'ব নাহিলেও মন কিবা লাগি থাকে আহিলেও মন কিবা লাগি থাকে বুজিছে অলপ খোজকাঢ়িব লগা হৈছে তো খোজকাঢ়ি গৈ আছোঁ গোটেইকেইজনে তো প্ৰায় 800 মিটাৰমান খোজকাঢ়িব লাগিব তো চাই থাকক मंजिल तो राहे ढूंढ लेते हैं रास्ते मगर खो जाते हैं এনে পাই গ'লো গাইজ চাওকচোন কিমান ল'ৰা আছে ইয়াতে সকলোৱে ফূৰ্তি কৰিছে চাওঁ গা ধুবলৈ ৰেডি হৈ গ'লোঁ মই তো এয়া নামিমগৈ নামি মেলি গাটো ধুই লওঁ আৰু গা ধুই আনে ফটো নাই মই ঘৰ যাব হৈ গ'ল তো ঘৰ যাবলৈ ওলাওঁ এতিয়া তো ঘৰ যাওঁ তাৰপিছত ইয়াতে কথা কওঁ সকলোৱে ভিডিঅ' চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব তেতিয়া বেছি ভাল লাগিব